हेलो गाइज वेलकम टू माय यूट्यूब चैनल मलय ब्लग्स। आज गई आसो बजार थामनेल चाई गम पाइसे चागे कत जाम कत ना बजार गई लाइफ फार्स्ट टाइम बजार गई अपने चाब कि आसे बजार कि ना कि देखा पारो कि बजार पा जाए कि किनो निकिनो अपने चाब पारे भिडिओत भाले लाइक शेयर कर दी बोलक बजार जाऊँ चुना चुना लै लगतो जाऊँ बिंदास से रातिपुवा रातिपुवा रेडी सेडी हो गल केने लगे जनाब दे गाइज केने लगे जाम बोलक এতিয়া डायरेक्ट गई बजारते लग पाइছোঁ दे रास्तात भिडिओ नकरोঁ डायरेक्ट गई बजारते लग पाम कि आसे बजार किमान दाम कि कथा कि पा जाए कि नपा गोटे देखा मन अपने चाई थी दे गाइज हाई गैस ये चाक मेजिका बजार आम एंट्री कर दिल चाक सबे दुकान पोहार खुली आसे रातिपुवा रातिपुवा तो सबे खुली आसे बोलक अपने देखा ये चाक बहुत दुकान खुली आसे और बहुते अहा ना अपने चाब पारे बोलक इतना जाऊँ बजार फाले चाहे सब कापोर मार्केट गोटे कापोर बजार है इतना सब कापोरे पा जाए और एक ना बोलक आगे देखा अपने तो चक मेजिका बजार ये और आसे देखा और क्या पाए इतना बहुत बहुत क्या पाए न ये चाक गाहरी पोवालिओ पाए बहुत हाँह पोवाली गाहरी जीव जन्तु पा जाए मुर्गी चुर्गी गोटे पा जाए बजार ये चाक अपना गाहरी मांस काटी आसे गहरी गहरी जोने जोने खाई मजा पा आहक मेजिका बजार गाहरी किनी लै जाक दाम कम खुदिছিলোঁ दाम 400 टका केजी दाम कम अकमान दाम दर कर कमतो दी दी पारे ये चाक धुनिया पूरा गाहरी मार्केट गहरी जोने जोने भल पाई जाओ गाय जाइए जाक मजा पा अपने गाहरी मांस खाए मजा ये चाक गोटे फ्रेश माल काटिसे गोटे दुकान दुकान गाहरी मांसर चाब पारे এইফালেদি আমি সবজি বজাৰ যাম আপোনালোকে দেখাম আপোনালোকে চাওক গাহৰি বজাৰটো আপোনালোকে আহক মেজিকা গাহৰি বজাৰ আছে মজা লাগিব আপোনালোকৰ গাইজ মজা মজা বলক আৰু আগলে এয়া বজাৰ পাই গলো 400 টাকা তালি আচ্ছা দাঁত চাফা কৰিবি দাঁত তো রাখবি ঘরে লই নতুন লে যা আর কোনো ভালো খবর বিখর কারণে আহক শুন রাই সকল বিখর কারণে লোক মেডিসিন লাগাই যাচ্ছে লাগাই হাত বাজার করে এইটো চাক গৈ আছো বজাৰ কৰিলোঁ বিচাৰি পোৱা নাই কি ল কি নল গাইস মেজিকা বজাৰ আমি বজাৰ কৰিব আমাৰ মলয়দাই বজাৰ কৰি আছে সেও দি পলাই চাইছে কেনেকৈ দাম দৰ কৰি আছে 5 টকাৰ কাৰণে हाँ ये बोले यूट्यूबर ये बोले इमान चिपस घड़ी तो किमान दामी लगा सेও ना जाए चश्मा चकुर पर नुखुलाय बजार कम से कम चाब लगे भालके बस्तुकटा भाले आसे ना बेया आसे ताও खुली पेलाय नाचाय माने बस्तुकटा खाली बेगटो खुली लब लगे और माल जेनेकाय थाको এইটো কি কয় মলয় মলয় কি কয় এইটো ভেন্ডি আচ্ছা পটল নালাগে পটল মানাই জলকীয়া দিও জলকীয়া হ'ব দিও মলয় এটা কামৰিছা এইকেইটাহে কয় পোৱালি আদিবাসী পোৱালি তই গুটকা নাপালি নাখাও বাপৰে এই চব কচু ইমান ধুনীয়া ধুনীয়া কচু এইটো বডি এইটো তিতা কেৰেলা এইটো জলকীয়া পটল আৰু ভেন্দি ভেন্দি আনি বেছি কৈছে তাই ভিডিঅ'টো মানে মাল কৰি থাক মানে তই কিছু মোক দেখা মই তোকো দেখাই আছো বজাৰ বলাকো দেখাই আছো মই 40 টকা কৈছো
সেও না যায় বজাৰ কৰিছোঁ কি হৈছে কি নাই নাজানো বডি কিমান কাকু এরম হইলে পানি ঢালে ভাত খাইতে লাগবো কত বস্তুর দাম মলে যা হয়েছে বজাৰ কৰা হৈ গ'ল কি লম আৰু কিবা পইচা খতম হৈ গ'ল ইউটিউবাৰৰ লগত পইচা খতম হৈ গ'ল বুলি কেনেকৈ হ'ব এইটো কি হা 50 টকা দিওঁ এইটো চাওক গাইজ বজাৰ কৰি আছোঁ দেখাই আছোঁ আপোনালোকক কি কৰোঁ কি নকৰোঁ আপোনালোকে চাওক ভিডিঅ'টো ভাল লাগিলে ক'ব দেই গাইজ যি দাম চব্জিৰ দামেই সুধিব নোৱাৰি ইমান দাম ডাইৰেক্ট কৈ দিয়ে ল'লে ল নল'লে নাই কি কৰিম উপায় নাই লৈছোঁ যি লৈছোঁ আপোনালোকক দেখাই আছোঁ আৰু এইটো মই সেই পাতটো ল'বলৈ আছিলে ব'ল চাওঁ সেইটো ইফালে আছে চাওক গাইজ ইফালে গৈ আছোঁ বজাৰ কৰিবলৈ ইফালে বজাৰ চজাৰ আছে কিবা এটা পাই তাৰ কাৰণে বিচাৰি গৈ আছোঁ আপোনালোকে চাওক আহক জল্দি বজাৰ কৰক দাম কম ঠিকে আছে এনেই বজাৰ হয়তো গাঁৱলীয়া বজাৰটো ভালেই হয় দাম চাম কম বজাৰ দাম খুজি আছোঁ আপোনালোকে চাব পাৰে চাই থাকক ভিডিঅ'টো আমাৰ মলয়দাই বজাৰ কৰি আছে আমি ফকটীয়া ঘূৰি আছোঁ এইটো কি কলডিলৰ নাম ল'লে হাজিৰ এইটো জাহাজী কলৰ ভীম কলৰ এইয়া গাইজ এতিয়া আপোনালোকক বস্তু এটা দেখাই আছোঁ হা বস্তু এটা দেখাইছোঁ এইটো চাওকচোন কলডিলটো ইমান ডাঙৰ কলডিল কি গছৰ কলডিল নাজানো দেই গাইজ এইটো চাওকচোন ইমান ডাঙৰ ন কি কৰিম আৰু এইটো মইতো আজিলৈকে খোৱা নাই নাজানো চাওঁ সোধোঁ কি কয় কি নাই এইটো কৈছে যে আপোনাৰ এইটো পাহাৰীয়া কলডিল হয় বহুত ডাঙৰ থাকে আৰু ডাঙৰ হয় বোলে এইটো কাটি লৈ আহিছে বুলি কিন্তু এইটো চাওক সৰু সৰু কিন্তু বস্তুকেইটা কিন্তু খাই বোলে টেষ্ট আছে কৈছে এতিয়া নাজানো কি ল'ম বাৰু কলডিল এটাকে ল'ম চাওঁ কি লওঁ কিন্তু ডাঙৰ চাওক না মই লাইফত ফাৰ্ষ্ট টাইম চালোঁ ইমান ডাঙৰ কলডিলে গাইজ কি কৰি নাজানো বহুত ডাঙৰ কলডিল চাওক না কিবা এটা চাই মজা লাগে মইতো প্ৰথম ভাবিছিলোঁ কি হয় বস্তুটো আপোনালোকে জানিবচোন এইটো কি কলৰ হয় আপোনালোকে জনাবচোন কলডিলটো কি কলৰ হয় এইটো আপোনালোকে জানিব পাৰে চাগে যোনে যোনে জানে জনাই দিবচোন মোক এইটো কি কলৰ হয় মোক এইটো লাগে মানে বহুত ডাঙৰ চাওক না ইমান ডাঙৰ কলডিলটো চাই কিবা এটা ভাল লাগি গৈছে গাইজ চাওকচোন চাওক কি মজা সুধি আছোঁ কিবা কিবি কৈ আছে চাওক এতিয়া লগৰটোৱে চাব খুলি মেলি ক'ত নায়েই বুলি ক'ব বস্তুটো কিন্তু থাকে ভিতৰৰ পিছফালে থাকে এইটো চাওক কি মজা ডাঙৰ হৈ গৈছে খাব মজা লাগিব দেই গাইজ অঁ কলডিল লৈছ কৈ এইয়া কলডিল ল'লে গাইজ তারপরে কিছু জংলি পাত আধা কেজি দিয়ক আরে মিঠা ভাল পায় না মিঠা ভাল পায় গাইজ ফাৰ্ষ্ট টাইম বজাৰ কৰি আছোঁ ফাৰ্ষ্ট টাইম ঠগিছোঁ বাৰু মই বেয়া ঠগিম এইটো শুনা গৈ আছে একো নাই হৈ যাব ইয়াতে মই বুজি পোৱা নাই কলটো কেলা ইমান ডাঙৰ হৈছে খাই কেনে লাগে নাজানো মই এইটো চাইছে গাইজ কেতিয়াবা এনেকা দীঘল কলটো ডাঙৰে হৈ গৈছে দেখোন কলডিল তারপরে এখন কই যাম এই আছে গাইজ গোটেই বজাৰ ঘূৰি আছোঁ লেকিন দাম আৰু পতা নাই আমাৰ লগত তালৈও যেনে তেনে কেইটামান কিবা কিবি লৈছোঁ আৰু কি লওঁ কি নলওঁ আপোনালোকক দেখাম ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো দেই গাইজ চাই থাকক আৰু কি লওঁ নলওঁ আপোনালোকক দেখাই আছোঁ ব'লক আপোনালোকে চাই থাকক আৰু মজা লওক আমাকো মজা দিয়ক আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাব প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ ছাবস্ক্ৰাইব কৰি দিব কাকু কি লগা ঘড়ীটো 20 টকাৰ পৰা কৈছে
আধা কেজি 30 টকা ল'ব হা মই পাত দুটা আধা কেজি 30 টকা হ'লে দিয়ক কি হা তুমি কেকৰা চেকৰা লৈ আহিছা লগে এয়া গাইছ বডি লৈ আছে আরে কাকু দিয়ে দাও না দুইটাই বেশি দিবা আধা কেজি করো 30 আর আধা কেজি পাত নি নিও এই গুড়ি গুড়ি উঠাই দিও করে আজি আমার মলয়দাই বেয়া বজাৰ কৰি আছে হ্যাঁ আজি বজাৰ গৈছিল ফাৰ্ষ্ট টাইম চাহ মোনা ভৰ্তি এটো কিমান হ'ব এয়া মোনা পুৰা ভৰ্তি আপোনালোকে চাব পাৰে এতিয়া কি হয় এতিয়া ঘৰত যাম মাহঁতে কি কৈছে মই কম হৈছে নে বেছি হৈছে নাজানো যি কৈছে সেইটোকে দেখিম আৰু बराबर है हिसाब बराबर है एक तेरा मेरा दो। एक আরে পাত লব লাইফালে চাইছে গাইছ বজাৰত কিমান ধুনীয়া ধুনীয়া ছোৱালী আহে আপোনালোকো আহিব কেতিয়াবা বজাৰ কৰিবলৈ হা বজাৰত আহিলে ভাল সব দেখিব এয়া চাওক এইটো কয় লোকেল দাৱাই আৰু এইটো কয় পিছত কম অলপ মালটো দেখাই দিছোঁ বজাৰ কৰা হৈছে চাইছে চাগে বহুত বজাৰ কৰি দিলোঁ নাজানো কি হৈছে কি নাই দাম বেছি হৈছে কম হৈছে নাজানো যে ঘৰত গ'লে গম পাম আপোনালোকে চাওক কি হয় কি নাই দেখাই আছোঁ আৰু হোৱা নাই আৰু অকণ ঘূৰি আছোঁ কি ল'বলগীয়া আছে চাওঁ লওক আপোনালোকে দেখাই আছোঁ এয়া গাইজ কচু লৈ আছোঁ কচু কোনে কোনে খাই ভাল পায় জনাবচোন গাইজ জনাব কচু লৈ আছোঁ আৰু কিবা কিবি ল'ম চাব পাৰে গোটেই কিবা কিবি লৈ আছোঁ কচু ল'লোঁ আৰু লগৰটোৱে কিবা ল'ব চাগে মোৰ বেগতে লৈ লৈছোঁ তাৰপিছত কচু লোৱা হ'ল আৰু কি লওঁ কি নলওঁ আপোনালোকে চাই পাব ভিডিঅ'টো কেনে লাগে জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব প্লিজ গাইজ আপোনালোকে চেনেলত আহে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ অকণ ছাপোৰ্ট কৰক তেতিয়া ভিডিঅ' বনাবলৈ মই মন যাব না গাইজ সেইটো চাওক কচু ল'লোঁ কচু আৰু কি ল'ম বডি ল'ব চাগে লগৰটোৱে কৈ আছিলে বডি ল'ম আৰু কি লওঁ চাই থাকক কি নহয় কি নাই বেছি টাইম নকৰোঁ যাম ওলাই যাম আৰু এতিয়া হৈ গ'ল বজাৰ মোনা গোটেই ভৰ্তি হৈ গ'ল মোনা দাঙিব পৰা নাই ইমান ওজন হৈ গৈছে মোনা সৰু মোনা আনিছিলোঁ ভাবিছিলোঁ অকণমান ল'ম কিন্তু লৈ ল'লোঁ অকণমান বেছিকৈ লৈ ল'লোঁ কি হয় নহয় এতিয়া চাওঁ আৰু যাওঁ আৰু কিবা লওঁ নেকি লগৰটোৱে পাত এটা ল'ম বুলি কৈ আছিলে কিবা শাক সেইটো বিচাৰি আছোঁ বিচাৰি পোৱা নাই সেইটো হ'লে মানে লৈ মেলি ইয়াৰ পৰা ওলাই যাম আৰু আপোনালোকক দেখাই দিম কি লয় কি নলয় সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাব এইটো চাওক না মোনা গোটেই ভৰ্তি হৈ গ'ল কি কৰিম উপায় নাই ভাৰী লাগিছে গাইছ দামা দামী কৰি আছে আপোনালোকে চাব এইটো দাম দৰ কৰি আছে কি 20 টকা তিনিটা লগৰটোৱে দামা দামী কৰিব নিপুল কৈ দে ও কাকু একটা 10 টাকা না কি কয়টা দিবা একটা 10 টাকা এই 20 টাকা দাও তিনটা দিই আধা 30 টাকা দিয়ে না কমা দিও না হ্যাঁ এই তিনটা দাও 20 টাকা লইবা হ্যাঁ হবে না ঘরে খেতি করতে লাভ হতে হ্যাঁ দুটা লৈ ল এই তিনটা লই লো তিনটা লয় নিব না তিনটা হ্যাঁ কৈ চাক কৈ দিছিলে তিনিটা নিদিয়ে কি ক'ম আজিকালি চব্জি দাম বহুত বাঢ়ি গ'ল গাইছ কি ক'ম আৰু বহুত কিবা কিবি ইয়াতে আৰু উপায় নাই না বুজি গ'লো এইবাৰ পৰা আহিলে যে চাওক দুইজনে ধৰি গৈ আছোঁ ইমান ভাৰী ওজন হৈ গ'ল বহুত বজাৰ কৰি দিলোঁ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইটো চাওক মোনা নৰ্মেল ভিডিঅ' হয় আজি আৰু ডেইলি ব্লগছ আৰু চাব পাৰে ঠিক আছে দিয়ক বাই বাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম দে গাইজ বাই বাই